हेलो फ्रेंड्स, वेलकम बैक टू माय चैनल सौजित पोल्ट्री। मोर चैनल तो এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু দেখিছে পোৱালি বৰ্তমান আছে মোৰ। আৰু যেহেতু এটা গৰমটো মানে যথেষ্ট হৈছে আৰু গৰমৰ দিনকেইটা পাৰ কৰিবলৈ মানে কি ধৰণৰ মানে মেনেজমেণ্ট কৰিব পাৰি মই তাৰে ওপৰত দুটামান কথা ক'ম। আৰু যিসকল মানে নতুন ফাৰ্মাৰ আছে সেইসকলৰ কাৰণে বিশেষকৈ এই ভিডিঅ'টো। আৰু নতুন ফাৰ্মাৰসকলে যিহেতু এতিয়া প্ৰথমতে বিভিন্ন ধৰণৰ ধৰি লওক মেনেজমেণ্টখিনি একেলগতে আগবঢ়াই নিবলৈ মই চেষ্টা কৰিম। আৰু আপোনালোকে নিশ্চয় মোৰ ভিডিঅ' চাই আৰু আগলৈ চাব বুলি আশা কৰিছোঁ। আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু বলক তেতিয়া আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, এয়া প্ৰথমে মানে কি হয়, গৰমৰ ছিজনটোত বিশেষকৈ আপোনাৰ পানীটোৱে মেইন। পানীটো প্ৰথমতে আপোনালোকে হেৰি কৰিব লাগিব, পানীটো আপোনালোকে চফা পানী খুৱাব লাগিব সিহঁতক। যদি মানে পানীটো লেতেৰা হৈ থাকে সিহঁতে পানীটো খাবলৈ মন নকৰিব। আৰু ইভিনিং টাইমত ধৰি লওক আপোনালোকে ইলেক্ট্ৰলাইট দিব পাৰে, ইলেক্ট্ৰলাইট পাউডাৰ নহ'লেবা EKRC বুলি পায় পেকেট, তো তেনেকুৱা ধৰণৰ আপোনালোকে খুৱাব পাৰে, ORS জাতীয়। আৰু ORSৰ পাছত যদি মানে আপোনাৰ যিহেতু মানে যেতিয়া বেলি ডুব যাব হয়, সন্ধিয়া হোৱাৰ আগে ধৰি লওক, তেতিয়া অলপমান গৰমটো সিহঁতৰ গাত বেছিকৈ লাগে। তো আপোনালোকে ইভিনিং টাইমত যদি মানে ORSটো দি দিয়ে তেতিয়া ইমান প্ৰব্লেম নহয়। আৰু গৰমত সিহঁতে যদি পানীটো সময়মতে খাব নাপায় তেতিয়া সিহঁতক হিট ষ্ট্ৰ'ক হোৱাৰ চান্স বেছি হৈ যায়। তো সেইটো কাৰণে মানে দানাটো অলপমান কমাই দি থ'ব লাগে ফিডাৰত। আৰু যেতিয়া ধৰি লওক পোৱালি 30 দিন পাৰ হৈ যাব, সিহঁতৰ বডি গ্ৰ'থটো ক্ৰমান্বয়ে ধৰি লওক 50 গ্ৰাম, 80 গ্ৰাম, 70 গ্ৰাম তেনেকৈ ডেইলি বাঢ়ি গৈ থাকিব। আৰু তেনেকৈ বাঢ়োঁতে ধৰি লওক সিহঁতৰ গাৰ যিটো মানে এটা হেৰি থাকে আপোনাৰ তাপটো, সেই তাপটো সিহঁতৰ বাঢ়ি গৈ থাকিব ৱেটৰ লগতে। আৰু সেইকাৰণে মানে কি হয়, গৰমৰ ছিজনত প্ৰব্লেম হয়, যিমানে ৱেট বাঢ়িব সিমানে ধৰি লওক সিহঁতৰ গাৰ গৰমটো বাঢ়ি যাব। আৰু ঠিক তেনেদৰে ধৰি লওক হিট ষ্ট্ৰ'ক হৈ মৰ্টেলিটি হোৱাৰ চান্সো বাঢ়ি গৈ থাকিব। তো সেইটো কাৰণে মানে মন কৰিবলগীয়া কথা। প্ৰথমে মানে গৰমৰ পৰা মানে কেনেদৰে হাত সাৰিব পাৰিব আপোনালোকে, ভুচিটো দেখিছে মেইনকৈ। ভুচিটো মানে আপোনালোকে পাতল কৰি ৰাখিব পাৰে, প্ৰায় মানে 3 ইঞ্চিমান মানে ভুচিটো মানে ইমানটো হেৰিয়াত ৰাখিলে হ'ল, এডজাষ্ট কৰি। আৰু মাজে ধৰি লওক দিনটোত 2-এবাৰ ৰেকিং কৰিব পাৰিব লাগে। ৰেকিং কৰি থাকিলে কি হ'ব, সিহঁতৰ যিটো মানে ভুচিত মানে গৰমটো থাকে সেই গৰমটো ওলাই যাব আৰু ব্ৰইলাৰবিলাকে অলপমান সকাহ পাব। আৰু পানীটো বিশেষকৈ আপোনালোকে চাফা কৰি ৰাখিব। গৰমত যদি মানে পানীটো লেতেৰা হৈ যায় তেতিয়া সিহঁতৰ পানীটো খাবলৈ মন নকৰিব। তো সেইটো কাৰণে এই কথাবিলাক মনত ৰাখিব। আৰু ইলেক্ট্ৰলাইট আৰু EKRC পেকেটবিলাক দিওঁতে প্ৰায় কম পানীত দিব লাগে। যদি মানে পানী বেছি দিয়া হয় তেতিয়া সিহঁতৰ মানে হেৰিটো যিটো মানে পানীত হেৰি থাকে সেইটো অলপমান হেৰি হৈ যাবগৈ। যদি পাৰে ধৰি লওক 10 লিটাৰত যদি আপোনালোকে 4-5 গ্ৰাম দিব লাগে, তেতিয়া আপোনাৰ যদি মানে গৰম বেছি হয় তেতিয়া আপোনালোকে পাৰ লিটাৰত 1 গ্ৰাম বা 1.5 গ্ৰাম কৰি দিব পাৰে। আৰু কম পানীত দিব লাগে, তেতিয়া মেডিচিনটো ইমান এঠানি নহয়। যদি সিহঁতে কমকৈও যদি খায় বা কম পানীটো খায়, যদি মেডিচিনটো বেছি দিয়া হয় তেতিয়া সিহঁতৰ কামটো বেছি কৰিব। সেইটো কাৰণে মনত ৰাখিব। আৰু ভুচিটো ৰেকিং কৰি থাকিলে হ'ল, আৰু ভুচিটো পাতল কৰি ৰাখিব লাগে। আৰু দানাটো মানে কি হয়, যদি মানে গৰম দিনত দানাটো যদি বেছি খায়, যদি পানীটো কম খায়, তেতিয়া আপোনালোকে কি কৰিব পাৰে, কাৰণ দানাটোতকৈ যিহেতু সিহঁতৰ পানীটো বেছি প্ৰয়োজন, আৰু পানীটো খুৱাবৰ কাৰণে আপোনালোকে কি কৰিব পাৰে, যেনেকৈ ধৰি লওক আপোনালোকে পানীত মিঠা জাতীয় যেনেকৈ ধৰি লওক আমলখি ৰস খুৱাব পাৰে। আমলখি ৰস দিলে কি হ'ব, আপোনাৰ পানীটো খাব, যিমান খাব পানী সিমান মিঠা পাব, মিঠা পাই সিহঁতে পানীটো খাব। আৰু এনেকৈ ধৰি লওক আৰু চাৰ্ক'ফিউল দিব পাৰে, নহ'লে বা গুড় পানী দিব পাৰে। গুড় পানী দিলে পানীটো খাব সিহঁতি। আৰু তেনেদৰে আপোনালোকে মেনেজমেণ্টখিনি কৰিব পাৰে। এনেকৈ কৰিলে যথেষ্টখিনি আপোনাৰ গৰমৰ পৰা সকাহ পাব। আৰু সেইটো কাৰণে মনত ৰাখিব লাগে, গৰমত যাতে একো প্ৰব্লেম নহয় আৰু হিট ষ্ট্ৰ'ক হৈ মৰ্টেলিটি হোৱাৰ চান্স বেছি গৰমত।
সেইটো কাৰণে যিসকল মানে নতুন ফাৰ্মাৰ আছে সেইসকলে যিহেতু মন কৰিবলগীয়া কথা, নতুন ফাৰ্মাৰসকলৰ কাৰণে বিশেষ ভিডিঅ'টো আপোনালোকে চাই যথেষ্টখিনিয়ে মানে হেৰি পাব। আৰু এনেদৰে যদি মেনেজমেণ্ট কৰে আপোনাৰ ফাৰ্মত মানে মৰ্টেলিটি কমি যাব কিছু সংখ্যক। আৰু ধৰি লওক পানীটো ধৰি লওক প্ৰায় মানে 300 লিটাৰ ধৰি লওক আপোনাৰ যদি ফাৰ্মত 50 লিটাৰ পানী খায় দিনটোত বা দিনৰ ভাগত বিশেষকৈ, তেতিয়া আপুনি পানীটো কমাই দিব যাতে আপোনাৰ 50 লিটাৰ ঠাইত 100 লিটাৰ হোৱা পাৰে দিনটোত। মানে 50 লিটাৰ 150 লিটাৰ থাকি গ'লে একো নহয়। যদি মানে তাৰ লগত আৰু পানী মিক্স কৰি দিয়া হয়, ধৰি লওক 300 লিটাৰত 50 লিটাৰ পানী খালে বাকীখিনি পানী ৰখি যায়, তো মেডিচিনো মানে সিমান কাম নকৰে যদি মানে থাকি যায়গৈ। আৰু পানীটো গৰম হৈ গ'লে বিশেষকৈ সিহঁতে মানে খাব নিবিচাৰিব। সিহঁতক মানে প্ৰায় যিমান পাৰি ঠাণ্ডা পানী খুৱাব লাগে। ইমান ঠাণ্ডাও নহয় আৰু যদি মানে বেছি ঠাণ্ডা কৰি বা ফ্ৰিজৰ পানী খুৱাই দিয়া হয় তেতিয়া সিহঁতৰ চৰ্দি আহি যোৱা প্ৰব্লেম হৈ যাব, চৰ্দি আহি যাব পাৰে, যিটোকে আমি CRD বুলি কওঁ। আৰু CRD আহি গ'লে প্ৰব্লেম হ'ব, ৱেটত বহুত প্ৰভাৱ পৰিব। সেইটো কাৰণে মানে হিচাপৰ আৰু নৰ্মেল ধৰি লওক যদি মানে টিউবৱেলৰ পৰা পানী দিয়া হয় সেইটো পানীও বহুত মানে ঠাণ্ডা হৈ আহে প্ৰথমতে। তো সেইটো কাৰণে আপোনালোকে কম পানীত মেডিচিন দিব পাৰে গৰমৰ দিনত। আৰু কৰিব পৰা কাম আৰু ইমানেই, আপোনালোকে আমলখি ৰসটো পিহি খুৱাব পাৰে পানীত দি। তো তেনেকৈ আৰু মেনেজমেণ্টখিনি কৰি থাকিলে হ'ল। আৰু মাজে মাজে ধৰি লওক দিনত 2-এবাৰ আৰু মাজে মাজে পোৱালিবিলাক খেদাই এনেকৈ উঠাই থাকিব লাগে। যদি মানে সিহঁতে একে জেগাতে যদি পৰি থাকে দিনটো বা 2-4 ঘণ্টা একেৰাহে যদি মানে পৰি থাকে, তেতিয়া সিহঁতৰ মানে গাৰ গৰমটো থাকিবই আৰু লগতে মানে সিহঁতৰ ভুচি যিটো মানে গৰম থাকে সেই গৰমটো সিহঁতৰ গাত সোমায়। আৰু পানী যিহেতু সেইটো সময়ত সিহঁতে বিচাৰি নাপাব, আৰু তেনেকুৱা ধৰণৰ প্ৰব্লেম মানে হৈ সিহঁতৰ মৰ্টেলিটি হৈ যাব পাৰে সেইটো হেড বাটছ। সেইটো কাৰণে মানে মাজে মাজে দিনটোত 2-3 বাৰ মানে পাৰিলে মানে পোৱালিখিনি উঠাই থাকিব লাগে। আৰু এনেকুৱা ইমানেই আছিলে হ'লে এইবিলাক ফ্ৰেণ্ডছ ক'লোঁ আৰু দেখুৱালোঁ মানে কি কৰিব পাৰি মানে গৰমৰ দিনত। যিহেতু মানে এতিয়া নতুনকৈ যিসকলে মানে ফাৰ্ম খুলিছে বা বনাই আছে, তো তেওঁলোকৰ কাৰণে এইটো বিশেষ ভিডিঅ' হয়। আপোনালোকে একো হেৰি কৰিব নালাগে, জাষ্ট মানে টিপছকেইটা ফ'ল' কৰিলেই হ'ল। গৰমৰ দিনত মানে বহুত মৰ্টেলিটি হৈ যায়। সেই মৰ্টেলিটিবিলাক মানে হাত সাৰিবলৈ এইকেইটা কাম কৰিলে আপোনালোকৰ যথেষ্ট সকাহ পাব। সেইটো কাৰণে মই জাষ্ট ভিডিঅ'টো বনালোঁ। ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমাৰ এটা হোৱাটছএপ পল্ট্ৰি গ্ৰুপ আছে, তাতো আমি আলোচনা কৰিব পাৰিম। তো আপোনালোকে তাত জইন হ'ব পাৰে, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। তো আপোনালোকে তাত গৈ জইন হৈ আমাক মেছেজ কৰিলেই হ'ল, তো তাতে পাই যাব। তো ধন্যবাদ, আজিলৈ আহিছোঁ, আকৌ লগ পাম নেক্সট ভিডিঅ'ত।